মই অন্বেষা মুক্তিয়াৰ ডিব্ৰুগড় স্বৰ্গম সংগীত বিদ্যালয়ৰ মই এগৰাকী ছাত্ৰী এইটো বছৰতে মই মোৰ বিষয়ৰ ডিগ্ৰী লাভ কৰিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে মই মোৰ গুৰু দিগন্ত চেতিয়া ছাৰক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো তেওঁ আমাৰ এই সংগীত যাত্ৰাত বিভিন্ন ধৰণে সহায় কৰিলে আৰু অৱশেষত মই সকলোৰে সুস্থ স্বাস্থ্য কামনা কৰিলোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী এনিছা দত্ত মই ডিব্ৰুগড় স্বৰ্গম সংগীত বিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰী মই এই বিদ্যালয়ত 2012 বৰ্ষত আহিছিলোঁ এই বিদ্যালয় শাস্ত্ৰীয় সংগীতৰ উপৰি লঘু সংগীতো শিকোৱা হয় পোনপ্ৰথমে আমাৰ সংগীতৰ গুৰু শ্ৰদ্ধাৰ দিগন্ত চেতিয়া ছাৰলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁৰ বাবে 2018 বৰ্ষত মই প্ৰথম এই বিদ্যালয়ৰ পৰা শাস্ত্ৰীয় সংগীতৰ বিশাৰদ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিলোঁ বহুত বহুত ধন্যবাদ ছাৰ নমস্কাৰ মোৰ নাম মাইনী গগৈ মই ডিব্ৰুগড়ৰ স্বৰ্গম সংগীত বিদ্যালয়ৰ এগৰাকী ছাত্ৰী মই এই বৰ্ষতে অৰ্থাৎ 2019-20 বৰ্ষতে এই বিদ্যালয়ৰ পৰাই বিশাৰদ ডিগ্ৰী লাভ কৰিছোঁ পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সংগীতৰ গুৰু শ্ৰদ্ধাৰ শ্ৰী দিগন্ত চেতিয়া ছাৰলৈ তেওঁৰ আশীৰ্বাদ আৰু প্ৰচেষ্টাতে আজি আমি বিশাৰদ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছোঁ ইয়াৰোপৰি আমাক বাদ্যযন্ত্ৰত সহায় কৰা শশাংকৰ ছাৰ আৰু কৃষ্ণ ছাৰকো বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষত তেওঁলোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ধন্যবাদ নমস্কাৰ মোৰ নাম সৌম্যদীপ দত্ত মই স্বৰ্গম সংগীত বিদ্যালয়ৰ এগৰাকী ছাত্ৰী মই এই বিদ্যালয়ৰ পৰাই 2019-20 বৰ্ষত নিজৰ বিশাৰদ ডিগ্ৰী লাভ কৰিলোঁ আৰু ইয়াৰ মূলতে থকা ব্যক্তিজন হৈছে আমাৰ অতি শ্ৰদ্ধাৰ দিগন্ত চেতিয়া ছাৰ আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈও যাতে আপুনি আমাক আশীৰ্বাদ কৰি যায় তাকেই কামনা কৰিছোঁ ধন্যবাদ নমস্কাৰ মোৰ নাম তনুশ্ৰী চেনচোৱা মই ডিব্ৰুগড় স্বৰ্গম সংগীত বিদ্যালয়ৰ এগৰাকী নিয়মীয়া ছাত্ৰী মই এই বিদ্যালয়ৰ পৰাই 2019-20 বৰ্ষত বিশাৰদত উত্তীৰ্ণ হৈছোঁ বিদ্যালয়ৰ শিক্ষাগুৰু মাননীয় শ্ৰীযুত দিগন্ত চেতিয়া ছাৰক অতি শ্ৰদ্ধা জনাইছোঁ আৰু এই ভিডিঅ'টিৰ জৰিয়তে স্বৰ্গম সংগীত বিদ্যালয়ৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ধন্যবাদ নমস্কাৰ মোৰ নাম প্ৰজ্ঞা লাহন মই ডিব্ৰুগড় স্বৰ্গম সংগীত বিদ্যালয়ৰ পৰা 2018-19 বৰ্ষত মই মোৰ বিশাৰদ ডিগ্ৰী লাভ কৰিছোঁ আৰু এই ক্ষেত্ৰত মই আমাৰ ডিব্ৰুগড়ৰ সন্মানীয় শ্ৰদ্ধা দিগন্ত চেতিয়া ছাৰলৈ মোক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই যেতিয়া 3.5 বছৰ আছিলোঁ দিগন্ত চেতিয়া ছাৰে মোক তেতিয়াই এই সংগীত জগতখনৰ লগত পৰিচয় কৰোৱাই দিছিল আৰু সেই ক্ষেত্ৰতো মই তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁক মই যিমানেই ধন্যবাদ নকওঁ কিয় কিন্তু সেই ধন্যবাদটো তেওঁৰ কাৰণে অতি সৰু হয় আৰু তেওঁ যাতে সদায় সুস্বাস্থ্যগৰাকী হওক আৰু যাতে মোক সদায় এনেকৈ আশীৰ্বাদ কৰি যায় ধন্যবাদ